যদি আপোনালোকে অলপ টকা ইনভেষ্ট কৰি ভালকে এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে আৰু মাহেকত যদি আপোনালোকে এটা ভাল উপাৰ্জন কৰিব বিচাৰিছে 1 লাখ 1.5 লাখ টকা এটা উপাৰ্জন কৰিব বিচাৰিছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব গাইজ 237 টকাৰ প্ৰডাক্ট আপোনালোকে 140 টকা পাব বিশ্বাস হোৱা নাই এটা শ্যাম্পুত 200 টকা কম দাদা আপোনাৰ হাতত দাৰা তেল এটা দেখিবলৈ পাইছোঁ এই দাৰা তেলটো বেলেগৰ পৰা কিমান ডিছকাউণ্ট পাইছে বেলেগৰ পৰা 30 টকা ডিছকাউণ্ট পাইছে এটা হৰলিক্সত পাব আপোনালোকে 70 টকা ডিছকাউণ্ট 50 rupees কম 50 টকা ডাইজেষ্টিভ বিস্কুটত কম যোৱাকালি মই এটা মই হুজাৰ পৰা খাইছো 45 দি কিনিছো দাদাৰ এটা খুদক না ওয়াৰেছলৰ দাম কিমান দাম 30 টকা মাত্ৰ আচৰিত দাম মাত্ৰ 30 টকা কত নাপায় মই একচুয়ালি আপোনাৰ ভিডিঅ' চাই পেলাই তেওঁৰ লগত যোগাযোগ কৰিছিলোঁ আমি যেতিয়া ভিডিঅ' এটা বনাওঁ আৰু সেই ভিডিঅ'টোৰ পৰা যেতিয়া কাৰোবাৰ অলপ কিবা উপকাৰ হয় তেতিয়া বহুত বেছি ভাল লাগে যে ফাৰ্ষ্টত মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক এই ভিডিঅ'টো আপোনালোকে বেছি বেছি শ্বেয়াৰ কৰি দিব আপোনালোকে দেখিবলৈ পাইছে নিশিতা গোস্বামী বা যদি কোনোবাই খুলে তেতিয়াহ'লে আগুৱাই যাব পাৰিব পাৰিব ন তেওঁলোকে যদি ইমান কম সময়ৰ ভিতৰতে 17-18খন ষ্ট'ৰ খুলি দিছে আৰু ষ্ট্ৰেটেজি ভাল কাৰণে তেওঁলোকে মানুহৰ মাজত সোমাব পাৰিছে আকৌ কৈছোঁ আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে এনেকুৱা এটা ডিপাৰ্টমেণ্টেল ষ্ট'ৰ খুলিব বিচাৰিছে আপোনালোকে স্ক্ৰীনত অহা নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকৰ এড্ৰেছ গোটেইখিনি পঠিয়াই দিয়ক তেওঁ নিজে আপোনালোকক কণ্টেক্ট কৰিব হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল নীল বাগানৰ ল'ৰা জাভেদ আৰু ৰঙিয়া টাউনৰ পৰা আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছোঁ যদি আপোনালোকে অলপ টকা ইনভেষ্ট কৰি ভালকৈ এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব কি বস্তু জনাবলৈ গৈ আছোঁ আপোনালোকে ভিতৰত আহক মই দেখুৱাই আছোঁ আপোনালোকে যদি এইফালে চাই আপোনালোকে দেখিবলৈ পাব এয়া বেলুন লগোৱা আছে আপোনালোকে চাওক মানে আজি কিবা এটা অপেনিং হৈছে তো এয়া চাওক এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আগতেও মই ভিডিঅ' বনাইছিলোঁ কিং বজাৰ গাইজ কিং বজাৰৰ যিকোনো ফ্ৰেঞ্চাইজিৰ পৰা যিকোনো ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ পৰা যদি আপোনালোকে মাল কিনে আপ টু 30% ডিছকাউণ্ট পাব এটা বিস্কুটত নৰ্মেল বিস্কুটত আপোনালোকে 50 টকা ডিছকাউণ্ট পাব 60 টকা ডিছকাউণ্ট পাব নৰ্মেলি আপোনালোকে এটা তেলত 100 টকা 150 টকা ডিছকাউণ্ট পাব তেওঁলোকৰ কনচেপ্টটো শুনি মোৰ একদম ভাল লাগি গ'ল ইয়াত দাদাই কিবা কিবি লৈ আছে দাদা আপোনাৰ ঘৰ ক'ত ঘৰ ইয়াতে ওচৰতে ৰঙিয়াতে হয় আগতে ক'ৰ পৰা বজাৰ কৰিছিলে আগতে আছিলে বিশালত গৈছিলোঁ তেনেকুৱা বিশালৰ পৰা বজাৰ কৰি আৰু এই কিং বজাৰৰ পৰা বজাৰ কৰি কি ডিফাৰেঞ্চ পালে আপুনি ইয়াতে বহুত এমাউণ্টৰ বহুত ডিফাৰেঞ্চ আছে অফাৰৰ বহুত ভাল হ'ব কিমান ডিছকাউণ্ট পালে এনে আইডিয়া আৰু আপোনাৰ আপ টু 30%লৈকে ধৰিব পাৰে দাদাই এটা হৰলিক্স এটা আপোনালোকে দেখিবলৈ পাইছে চাহপাত ভীম মহাতাপ এইটো এয়া কিনিছে আপোনালোকে বিটটো দেখিবলৈ পাইছে ইয়াৰ বিট চাই লওক সকলো কাষ্টমাৰে যেতিয়া কিং বজাৰ অপেনিং কৰা হৈছে ৰঙিয়া টাউনত সকলো কাষ্টমাৰে একদম মানে মাল কিনিবলৈ আগ্ৰহী হৈ আছে দাদা আপোনাৰ হাতত দাৰা তেল এটা দেখিবলৈ পাইছোঁ এই দাৰা তেলটো বেলেগৰ পৰা কিমান ডিছকাউণ্ট পাইছে বেলেগৰ পৰা 30 টকা ডিছকাউণ্ট পাইছে গাইজ যদি আপোনালোকে নৰ্মেল দোকানৰ পৰা এটা দাৰা তেল কিনে 10 টকা কমাব নেকি কওক আপোনালোক কিন্তু ইয়াৰ পৰা যদি আপোনালোকে দাৰা তেলটো কিনে 30 টকা কমত আপোনালোকে দাৰাৰ তেলটো আপোনালোকে কিনিব পাৰিব কিং বজাৰত আংকল আপুনি কাষ্টমাৰ নেকি এটা কিনিছে আটাত কিমান ডিছকাউণ্ট পাইছে কিমান পাইছিল ডিছকাউণ্ট 10 টকা 10 টকা পাৰ কিলো টকাটো হ'লেওতো কোনোৱে বেলেগে ডিছকাউণ্ট নকৰে ন 10 টকা আমি ডিছকাউণ্ট পাইছোঁ কমত পাইছে ৰাইট তো মোৰ লগতে জেহৰুল দা আছে কিং বজাৰৰ MD আৰু জেহৰুল দা কি কৰি আছে অসমত কেইদিন পিছত চাব আপোনালোকে বাহিৰা কোম্পানী পলাব লাগিব অসমীয়া ল'ৰাই অসমখন দখল কৰিব আৰু অসমৰ মানুহক নাই হ'লে 30% কমত জেহৰুল দাই প্ৰডাক্ট আপোনালোকক দিব তো আকৌ কৈছোঁ আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে এনেকুৱা এটা ডিপাৰ্টমেণ্টেল ষ্ট'ৰ খুলিব বিচাৰিছে কিমান টকাত খুলিব পাৰিব তাৰ পৰা সুধিম আপোনালোকে স্ক্ৰীনত অহা নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকৰ এড্ৰেছ গোটেইখিনি পঠিয়াই দিয়ক তেওঁ নিজে আপোনালোকক কণ্টেক্ট কৰিব এতিয়া মই একফালৰ পৰা আৰম্ভ কৰিম দাদা মই যোৱাবাৰ যেতিয়া কিং বজাৰৰ ভিডিঅ'টো বনাইছিলোঁ বহুত মানুহে আদৰি লৈছে হে কিছুমান মানুহে প্ৰশ্ন কৰিছে যেতিয়া দামটো বহুত কম শুনা পাইছে কৈছে এইবিলাক এক্সপায়াৰ মাল হ'ব এই বিষয়ে আপুনি কি ক'ব চাওক বহুতে এই বস্তুটো চাগৈ গম নাপায় ধৰি লৈছোঁ মই এই প্ৰডাক্টটো হয় প্ৰডাক্টটো যেতিয়া মেনুফেকচাৰিঙত হৈছে তাৰ পৰা প্ৰডাক্টটো আহে চেনেল পাৰ্টনাৰ তাৰ পৰা আহে আপোনাৰ CNFৰ পৰা আহে ডিষ্ট্ৰিবিউটৰৰ পৰা আহে আপোনাৰ ডিলাৰ তাৰপিছত চাব ডিলাৰ তাৰপিছত হ'লচেলাৰ তাৰপিছত ৰিটেইলাৰ তাৰপিছতহে আপোনাৰ মোৰ হাতত এই প্ৰডাক্টটো পাই আহে মানে কোম্পানীৰ পৰা আমাৰ হাতত আহোঁতে 7জন মানুহ থাকে 7জন মানুহ ইয়াত 7জন মানুহ যদি 5 টকাকৈ প্ৰফিট লয় 35 টকাটো ইয়াত খাই দিলে বিজনেছৰ চিষ্টেমেই হয় আমি চেষ্টা কৰিছোঁ যে মেনুফেকচাৰিঙৰ পৰা বা চেনেল পাৰ্টনাৰৰ পৰা আমি প্ৰডাক্টটো ল'ব কেনেকৈ পাৰিম আচ্ছা যদি আমি বেনিফিটটো দিব পাৰিম কলগেট দেখিবলৈ পাইছোঁ এইখিনি মই আপোনাক জাষ্ট এটা উদাহৰণ দিওঁ এইটো কলগেট আছে নে হয় দাদা এইটোতো আপোনাৰ বাহিৰত ক'তো কমাই নিদিয়ে এইটো 190 টকা আছে এই চাওক আপোনালোকে এইফালে আহি চাই যাওক এইটো এক্সপায়াৰ ডেট 25লৈকে এইটো ডেট আছে 25 মই বাৰ কৈ দিছোঁ টি পেমেণ্ট নকৰিব ফাৰ্ষ্টত ভিডিঅ'টো শেষলৈকে চাই ল'ব কিং বজাৰৰ পৰা কিনিলে কিমান টকাত 20 টকা কম আছে ইয়াত ফ্ৰেঞ্চাইজি খুলিলে কিমান টকা বিকিব পাৰিব এইটো 170 টকাত কাষ্টমাৰক দিব পাৰিব কাষ্টমাৰক কিছুমান সন্মানীয় তেনেকুৱা মানে মানুহ আছে যে খালি কমেণ্ট দি থাকে তাৰ কথা হ'ল যে কোনোবাই কমেণ্ট দিছে কি কৰিছে আমি চিধা চাই গৈ আছোঁ স্পিনে কি আছে এইবিলাক চাই থাকিবলৈ নাই মানে কমেণ্ট দিয়াটো দিয়ক আমি ৱেলকাম জনাম কমেণ্ট দিলে দাদা আপুনি কৰ হয় এই 6 মাইলত থাকোঁ এইকাৰণে মই কৈছোঁ জাষ্ট কৰ হয়
কাৰণ বাহিৰা মানুহে অসমৰ কাৰণে চিন্তা নকৰে কৰিব নেকি কম ব্ৰাছ আছে এইবিলাক ব্ৰাছ 20 টকাকৈ কিনিব লাগে আমাৰ 4 টকা কম আছে এক পিচ এক পিছত এইটো আছে আপোনাৰ কেমে গাইজ 237 টকাৰ প্ৰডাক্ট আপোনালোকে 140 টকা পাব বিশ্বাস হোৱা নাই দাদা ইয়াত ডেটল এইটো কি আছে ডেটল অৰিজিনেল এইটো লিকুইড হেণ্ড ৱাছ এইটোৰ দাম কিমান 99 কিমান MRP হয় এইটো আমাৰ 98 আছে 90 90 আচ্ছা একদম নাই হলে 10 টকা কম আপোনাৰ MRP আছে 189 মাত্ৰ 148 140 50 টকা কম আছে 50 টকা কম এটা হেণ্ড ৱাছত আপোনালোকে চাই লওক আৰু দেখিবলৈ পাইছোঁ মই খোৱা তেল কোনটো ভাল আমি ক'ম যে মাষ্টাৰ্ড অইল যিটো থাকে মাষ্টাৰ্ড অইল শুদ্ধ প্ৰডাক্টটো হ'ব লাগিব হয়। বহুতে মাষ্টাৰ্ড অইলৰ নামত ইডিবল অইল ৰাইচ ব্ৰেন অইল হয়। 100 টকাত মানুহে মিঠাতেল খাই আছে মিঠাতেল, কিন্তু হয়। সেইটো মানে বৰবিহে খাই আছে বৰবিহ। সেই বস্তুটো খোৱাৰ কাৰণে হাৰ্টৰ প্ৰব্লেম হৈছে কলেষ্ট্ৰল মানুহৰ বাঢ়িবলৈ লৈছে মানুহে বুজি নাপায় বস্তুটো সেইটো ইডিবল অইল বুলি কয় ইডিবল নহ'লে ৰাইচ ব্ৰেন অইল দাদা, ভাল বস্তু ভাল খাব পাব। লাগে সদায় মানুহে ফৰচুন বহুত ফেমাছ এটা ব্ৰেণ্ড ফৰচুন মাষ্টাৰ্ড অইল পিয়ৰ মাষ্টাৰ্ড অইল এইটো কিমান টকা আহিব ৰেট আছে আপোনাৰ 180 180 টকা লিটাৰ 80 টকাটো MRP আছে হয় কিমান টকা পাব এইটো আমাৰ ৰেট আছে কিন্তু 148 148 এটা মাষ্টাৰ্ড অইলত 40 টকা ডিছকাউণ্ট পাব কোম্পানীৰ প্ৰিণ্টেড হয় কোম্পানীৰ সিল হয় এই বস্তুটো ধৰি লওক MRP ৰেট আছে 145 145 টকা আপোনাৰ পৰা ইয়াৰ পৰা কিনিলে কিমান 110 টকা 110 টকা কি কয় সঁচা নিজৰ কাৰণে আনিছোৱে আকৌ মিছা কথা ক'বলগীয়া একো নাই মই বিনা প্ৰুফত ভিডিঅ' নবনাও এটা আছে আপোনাৰ 375 হয় এইটো আছে 280 এই যেটো প্ৰডাক্টৰ দাম আছে 375 মানে ইমামিৰ হেয়াৰ অইল আছে এইটো প্ৰডাক্টৰ MRP ৰেট হ'ব 375 কিন্তু ইয়াত যদি আপোনালোকে কিনে 280 280 টকাত আপোনালোকে ৰাইজক বিক্ৰী কৰিব পাৰিব নেকি আপোনালোকৰ কিনা ৰেট আৰু কম আপোনালোকে ৰাইজক বিক্ৰী কৰিব পাৰিব 280 টকাত কলিনটোৰ দাম হ'ল আপোনাৰ 109 টকা কেই টকাত পাব এইটো 95 জোনা 95 ত বিক্ৰী কৰি আপোনাৰ লাভ ওলাব নেকি আপুনিতো যিহেতু এখন খুলিছে আপুনি যেহেতু গমেই পাইছে ন গোটেইখিনি নিশ্চয় লাভ ওলাব 5% ওলাব আপোনাৰ হৰলিক্স আছে তো মানে ডেট চাওক এইটো 5 2024 25 লৈকে আছে 25 লৈকে আছে হয় 600 MRP আছে 600 টকা MRP হয় 530 টকা এইটো এইটো এটা হৰলিক্সত আপোনালোকে কিমান টকা ডিসকাউন্ট পাব জানেনে এটা হৰলিক্সত পাব আপোনালোকে 70 টকা ডিসকাউন্ট কৰ্নফ্লেক্স এইটো আপোনাৰ আগতে মই ৰেষ্টুৰেণ্টৰ কাৰণে ইউজ কৰিছিলো এইটো 160 কিমান 120 বিস্কুটৰ লাইন অলপ দেখুৱাব নেকি তো আছে আপোনাৰ 180 50 টকা লেছ আছে এই চাওক ডাইজেষ্টিভ বিস্কুটত মই ফাৰ্স্ট টাইম শুনি আছো 50 টকা ডিসকাউন্ট পাব আপোনালোকে নিউট্ৰিচয় যাই চাওক এইটো ব্ৰিটেনিয়াৰ মাল আপোনালোকে চালে ব্ৰিটেনিয়াৰ নিউট্ৰিচয় ডাইজেষ্টিভ বিস্কুট 50 rupees কম মাথা হেং হৈ যাব সঁচাই কৈছে নেকি আপুনি চিবৰ কাৰণে আনিছো আপুনি লগ এটা 50 টকা ডাইজেষ্টিভ বিস্কুটত কম ইয়াত আপুনি সব বিস্কুটতে আপুনি ডিসকাউন্ট পাবই সব বিস্কুটত আপোনালোকে যদি এনেকুৱা এখন ফ্ৰেঞ্চাইজি খোলে আপোনালোকৰ অঞ্চললৈ আপোনালোকে 50 টকা 60 টকা 80 টকা 90 টকা বিস্কুটৰ ডিসকাউন্ট দিব যেতিয়া আহিব ন কোনোবা যদি তেওঁৰ কাৰোবাৰ আলহীৰ ঘৰত আহে 20 কিলোমিটাৰ দূৰত আহি আপোনাৰ দোকানৰ পৰা আহি বিস্কুট লৈ যাব যদি আপোনালোকে ব্যৱসায় কৰিবলৈ আগ্ৰহী তেতিয়াহ'লে দেৰি নকৰিব পিছত বুকিং হৈ যাব আপুনি নাপাব পাৰে এয়া পঢ়া দেখিবলৈ হৈ যাব এইটো কিন্তু 55 MRP আমাৰ ডাইৰেক্ট চেনেল পাৰ্টনাৰ পৰা আহে আমাৰ ৰেট আছে 38 সহজ ভাষাত ক'বলৈ গ'লে চিৰা 15 টকাটো 38 টকাত পাব এটা শ্বেম্পু দাদা কিমানত আহিব আহিব আপোনাৰ 200 মান টকা কম আহিব 200 টকা এটা শ্যাম্পুত 200 টকা কম গাইজ ব্ৰেণ্ডেড মাল নন ব্ৰেণ্ড হ'লে মই মানি ল'ব পাৰিলোঁ হয় নৰ্মেলি গাঁৱৰ এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰত আপোনালোকে কেতিয়াবা এনেকুৱা কম্পিউটাৰ লৈ বহি থকা দেখিছিল নেকি এনেকুৱা লেপটপ লৈ কাম কৰা দেখিছিল নেকি ভাই আপুনি কৰি আছে আপুনি দেখিছিল নেকি কেতিয়াবা গাঁৱৰ দেখা নাই ন আপোনালোকে ইয়াৰ পৰা যদি নৰ্মেলি এচিখনো কিনে ন হ'লে এইখনৰ বিল পাব ন গোটেইখিনি পাব বেলেগ আইডিয়া বেলেগ ইউনিক আইডিয়া বেলেগ কনচেপ্ট যদি আপুনি নিবনুৱা এনেকুৱা এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ খুলি ৰাইজক সহায় কৰিব বিচাৰিছে আমাৰ বহু যুৱকে নিবনুৱা যুৱকে এনেকুৱা দোকান খুলিব বিচাৰিছে এনেকুৱা আপোনালোকৰ ফ্ৰেঞ্চাইজি খুলিব বিচাৰে ফ্ৰেঞ্চাইজি খুলিবলৈ দাদা কি কৰিব লাগিব নৰ্মেলি আৰু কিমান টকা হ'লে এখন ফ্ৰেঞ্চাইজি খুলি ল'ব পাৰি আমাৰ এটা চিষ্টেম এটা আছে মিনি ফ্ৰেঞ্চাইজিটো মিনিমাম ইনভেষ্টমেণ্ট থাকিব 4,50,000 এইটোত আপোনাৰ গোটেই প্ৰজেক্টটো এইটো 15 লাখৰ ইয়াত অলৰেডি বহুত প্ৰডাক্ট আহিবলগীয়া আছে ট্ৰেন্সপৰ্টত আছে কালি খুব সম্ভৱ কালি সোমাই যাব প্ৰডাক্ট আপুনি দিয়ে নেকি দাদা কমপ্লিট গোটেই চিষ্টেমটোৱে আমাৰ এইটো হাতত লৈছোঁ এইটো কিমান টকা ডিছকাউণ্ট 250 তাৰমানে 315 টকা আপোনাৰ দাম আছে হয় আপোনাৰ এইটো কাষ্টমাৰ ৰেট আছে 250 315 টকাৰ আৰু এটা লগত ফ্ৰী পাব 315 টকাৰ বস্তুটো 65 টকা ডিছকাউণ্ট পাই আছে তাতো থাকিব এটাই যে আহক আমি সকলোৱে মিলি পেলাই আমি এনেকুৱা এটা প্ৰতিষ্ঠান আমাৰ গাঁৱে ভূঞে যদি আমি যদি এষ্টাব্লিছ কৰাব পাৰোঁ আপোনাৰ মই নিচিনা আৰু 10জনো ইয়াৰ মানে লাভালাভ হোৱাৰ মানে তাত চিষ্টেম বহুত কমত পাই আছে স্মাৰ্ট আপোনাৰ 4.5 লাখৰ পৰা আৰম্ভ আৰু 4.5 লাখৰ পৰা আৰম্ভ
আপ টু আপোনালোকৰ যিমান ডাঙৰ কৰিব আমাৰ বিচাৰে এতিয়া 50 লাখলৈকে প্ৰজেক্ট 50 লাখ 25 লাখৰ প্ৰজেক্টত আমি কাম কৰি আছোঁ কলিতাকুছি আচ্ছা কলিতাকুছি কলিতাকুছিত কৰি তো আছোঁ গাইজ মই কৈ দিছোঁ আপোনালোকক যদি আপোনাৰ অলপ ইনভেষ্ট কৰিব পাৰিব আপোনালোকে যদি বিচাৰে স্বাৱলম্বী হ'বলৈ 1 লাখৰ ওপৰতো আপোনাৰ বিজনেছ থাকিবই ইয়াত তো গাইজ মই মই ইয়াত একো কৰিবলগীয়া নাথাকে তেওঁ খালি কাউণ্টাৰত বহিবহে লাগে তেওঁ কৰিবলগীয়া একো নাই ইয়াত। হয় এই জেগা চিচিটিভিও থাকে নেকি হয়, এইটো গোটেই প্ৰজেক্টত আমাৰ ভৰোৱা আছে এইবিলাক। আপোনালোকৰ? আমাৰ গোটেই প্ৰজেক্টটো এটা চিষ্টেম আছে এইটো আমি খালি জাষ্ট আপোনাৰ ৰুমটো দিব লাগে ৰুমটো দিব লাগে আৰু আপুনি মানে যিখিনি যিটো বিজনেছত ইনভেষ্ট কৰিব বিচাৰে ইনভেষ্ট কৰিব লাগে ইনভেষ্ট কৰিব আৰু বাকী কিং বজাৰত বাকী যাইছে চব কিং বজাৰ কৰিব একচুৱেলি মানে আশা আছে কৰি যদি ভালে থাকে মানে আমি এটা চিষ্টেম এটা বনাই আছোঁ গাঁৱত মানে আমি শ্বপিং মল মানে খাৰা কৰিহে আহিম যদি আমি মানে ঠিকে থাকে জিন্দা থাকোঁ মানে হয় বেলেগৰ কনচেপ্ট থাকে চহৰৰ পৰা গাঁৱত আহে আপোনালোকৰ কনচেপ্ট দেখোন বেলেগ আমাৰতো গাঁৱৰ পৰা চহৰলৈ আমি মাটিৰ মানুহ গতিকে আমি গাঁৱৰ পৰা ষ্টাৰ্ট কৰিছোঁ এইটো মজা লাগিছে গাইজ যদি আপোনালোকে আপোনাৰ গাঁৱে ভূঞে এনেকুৱা এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ খুলিব বিচাৰিছে খুলি আপোনালোকে নিজে স্বাৱলম্বী হোৱাৰ লগতে মানে আপোনাৰ গাঁৱৰ ৰাইজক বা আপোনাৰ অঞ্চলৰ ৰাইজক উন্নত কৰিব বিচাৰিছে তেতিয়া এবাৰ কণ্টেক্ট কৰিব পাৰে আপোনালোকে যোগাযোগ কৰিব পাৰে দাদাৰ লগত এটা জেগাত কিমান ষ্ট'ৰ দিব পাৰি এটা ষ্ট'ৰৰ পৰা আৰু এটা ষ্ট'ৰ ডিফাৰেঞ্চ থাকে এইটো মিনিমাম 5 কিলোমিটাৰ 5 কিলোমিটাৰ এই ফ্ৰেঞ্চাইজি অনাৰ আছে পিনে হয় এয়া মানে ছাইয়দ হুছেইন হয় মিষ্টাৰ ছাইয়দ হুছেইন হয় এয়া এই ফ্ৰেঞ্চাইজিত মানে তেওঁক দিয়া হৈছে এইটো তেখেতক আপুনি কেনেকৈ তেওঁৰ লগত কি কৰিলে অলপ কৈ দিব নেকি মই একচুৱেলি আপোনাৰ ভিডিঅ' চাই পেলাই তেওঁৰ লগত এই যোগাযোগ কৰিছিলোঁ গাইজ ফাৰ্ষ্টত আহি তেওঁ কৈছে আমি যেতিয়া শুনা পাওঁ ন আমি কিবা ভিডিঅ' এটা বনাওঁ আৰু সেই ভিডিঅ'টোৰ পৰা যেতিয়া মানুহৰ অলপ উপকাৰ হয় কাৰোবাৰ অলপ কিবা উপকাৰ হয় তেতিয়া বহুত বেছি ভাল লাগে যেতিয়া মই আহিছিলোঁ দাদাই কৈছিলে ছয়দ হুছেইন দাদাই যে আপোনাৰ ভিডিঅ' চাই মই দাদাৰ লগত কণ্টেক্ট কৰিছিলে আৰু প্ৰায় 1 মাহৰ অন্তত দাদাই ফাইনেলি এখন ফ্ৰেঞ্চাইজিত তেওঁক দিলে আৰু ফাইনেলি ধন্যবাদ আপুনি কথাখিনি কোৱাৰ কাৰণে আপোনালোকে এইফালে আহক সৈতে দেখিবলৈ পাইছে আপোনালোকে নিউজ 18ৰ প্ৰাঞ্জল প্ৰতিম দা মোৰ লগতে আছে নমস্কাৰ তো আজি মই ফাইনেলি দাদাক লগ পালোঁ ইয়াতে আহি আৰু বহুত বেছি ভাল লাগিছে দাদা কি খবৰ ফাৰ্ষ্টত বহুত ভাল হয় আৰু তোমাক লগ পাই বহুত ভাল লাগিছে থেংক ইউ ছ' মাছ দাদা সেই আপুনি ঘূৰিলে ফুৰিলে বা চালে কোনোবা ৰাইজে যদি ক'ৰবাত যদি এনেকুৱা দোকান এখন খোলে স্বাৱলম্বী হ'ব পাৰিবনে নিশ্চয় পাৰিব মই বিশেষকৈ আমাৰ অসমীয়া যিসকল যুৱকে কৰি আছে আমাৰ এই বন্ধু তেওঁলোকে আৰম্ভ কৰিছে আৰু সঁচাকৈ আমি নথৈ আনন্দিত এনেকুৱা ধৰণৰ যে কাম তেওঁলোকে আৰম্ভ কৰিছে কাৰণ 150 কোটিৰ এখন দেশ ভাৰতবৰ্ষ ইয়াত যদি এফৰ্ট দিয়া হয় যিকোনো ব্যৱসায়তে মানুহ সফল হ'ব পাৰে আৰু সদায় কওঁ ব্যৱসায় সৎ পথত ব্যৱসায় কৰি কোটিপতি হোৱাটো কোনো পাপ নহয় সৎ পথত ব্যৱসায় কৰি কোটিপতি হ'ব লাগে আৰু সেইটো আমাৰ মূল উদ্দেশ্য হ'ব লাগে হয় চাকৰি কৰাতকৈও তাক কৈছোঁতো আপোনালোকে শুনি লওক যোৱাকালি মই যে ORSL আপুনি দেখিবলৈ পাইছে এটা মই হোজাইৰ পৰা খাইছোঁ মই 45 দি কিনিছোঁ দাদাৰ ইয়াতে সোধক না ORSLৰ দাম কিমান আপুনি সোধক কিমান দাম 30 টকা মাত্ৰ আচৰিত এইটোৰ দাম মাত্ৰ 30 টকা ক'তো নাপায় একচুৱেলি যি নহওক আমাৰ দুখীয়া ৰাইজৰ অলপ সহায় হ'ব হয় এইটো নিশ্চয় আৰু আমি সেইটোৱে আশা কৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে অসমৰ ৰাইজ এনেধৰণে যিসকল অসমীয়া লোকে অসমীয়া ব্যৱসায়ীয়ে আগবাঢ়ি আহিছে ব্যৱসায় কৰিবলৈ তেওঁলোকক উৎসাহ যোগাওক আৰু তেওঁলোকে যিহেতু কম দামত দি আছে আৰু যিটো বস্তু আপুনি বেলেগত কিনিলে ইয়াতকৈ দুগুণ দাম দিব লাগে সেইটো কম দামত পাই আছে সেইকাৰণে ইয়াৰ পৰা কিনক আৰু মই দেখা পাইছোঁ যদিও দামটো বহুত কমত বিক্ৰী কৰে তেওঁলোকে তাৰ পিছতো ভাল প্ৰফিট ওলায় লগ পাই বহুত বেছি ভাল লাগে মই ভবা নাই যে আপোনাক আহি লগ পাম নাই মোৰো ভাল লাগিছিল লগ পাই ভিডিঅ' চাই থাকোঁ আৰু আগতেও ভাল ভাল ভিডিঅ' দি থাকিব বুলি আশা কৰোঁ হয় হয় আপোনালোকে দেখিবলৈ পাইছে নিশিতা গোস্বামী বা আৰু নিশিতা গোস্বামী বাৰ চিৰিয়েল হওক মুভি হওক যি হওক মানে চালেই চাবৰ মন যায় ইমান ভাল লাগে বাকী খবৰ ভালে আছো খবৰ ভাল মই ভালে আছোঁ যে বাই আহি এটা ব্যৱসায়িক প্ৰতিষ্ঠান বাই আহি এটা ফ্ৰেঞ্চাইজি এটা ডিপাৰ্টমেণ্টেল ষ্ট'ৰ অপেনিং কৰিছে কি অনুভৱ কৰে অসমবাসী ৰাইজ উপকৃত হ'বনে প্ৰথম কথা তুমি যেতিয়া গোটেইখিনি কৰি আছিলা মানে ইণ্টাৰভিউখিনি লৈ আছিলা বা চবৰ লগত কথা পাতি আছিলা এটা বস্তু তোমাৰ ভইচটোৰ পৰা মই গম পাইছোঁ যে ইয়াতে বস্তুখিনি যিখিনি ৰাখিছে দাম কম হয় আৰু এটা কথা মই যিগৰাকী স্বত্বাধিকাৰী তেখেতৰ লগত যেতিয়া কথা পাতিছোঁ তেখেতে বৰ ধুনীয়াকৈ এটা কথা কৈছে যে আচলতে মানুহে এনেকুৱা এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ বুলি কয় ন আমি আগতে গেলামালৰ দোকান বুলি কৈছিলোঁ এতিয়া ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হৈ গ'ল কাৰণ ইয়াতে AC আছে ইয়াত ধুনীয়াকৈ যি মন যায় তুমি বাস্কেটটো লৈ পেলাই ল'ব পাৰা ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আৰু ডিপাৰ্টমেণ্টেল ষ্ট'ৰ জেনেৰেলি মানুহে ডাঙৰ ডাঙৰ চহৰত আৰম্ভ কৰে কিন্তু তেওঁলোকে ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ গোটেই কনচেপ্টটো আৰম্ভ কৰিছে সৰু স্মল টাউন মানে সৰু সৰু চহৰৰ পৰা তেনেকুৱা ধৰণৰ জেগাৰ পৰা আৰম্ভ কৰিছে যাতে আৰু এনেকুৱা ধৰণৰ কিছুমান প্ৰডাক্টছ ৰাখিছে যিখিনি প্ৰডাক্টছ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ বুলি ক'লে এতিয়া আমিয়ে কেতিয়াবা ভয় কৰোঁ কাৰণ কি হয় ডিপাৰ্টমেণ্টেল ষ্ট'ৰত
বস্তুবিলাকৰ দাম খুব বেছি হয় তাৰমানে হয়, খুব হয়। বেছি দাম হয় হয় বা। সেইকাৰণে কেতিয়াবা আমি নাযাওঁৱেই হয়। গতিকে ইয়াত যিখিনি বস্তু ৰাখিছে খুব মানে সকলোৱে ল'ব পৰা সকলোৰে ঘৰত যিখিনি দৈনন্দিন আমাৰ দৰকাৰী বস্তু সেইখিনি ৰাখিছে যদি কোনোবাই খোলে আপোনাৰ মতে আৰু এনেকুৱা যদি খোলে তেতিয়াহ'লে আগুৱাই যাব পাৰিব নিশ্চয় নিশ্চয় পাৰিব ন তেওঁলোকে পায়ো চাগে এটা ব্লগ খুলিছিলে মাজত আপোনাৰ কি নাম আছিল বাচ্চাটোৰ ল'ৰাটোৰ নাম কি আছিল ৰিবান। ৰিবানক লৈ ন মই দেখা পাইছিলোঁ নেক্সট কিবা আমাৰ মুভি তোমালোকৰ পৰা শিকি আছো এতিয়া Next কিবা? ব্লগিং কেনেকৈ কৰে আপোনালোকৰ বা ব্লগ দিলেই মানে দুটামান কথা কয় আজি ভাত খাম বুলি ক'লে বা এইটো 2 মিলিয়ন গুচি যাব তোমালোকে ইমান কণ্টেণ্ট তোমালোকে মেছেজ দি আছা সেইটো ডাঙৰ কথা তাকে বা বাকী নেক্সট কিবা আহি আছে নেকি নেক্সট মই এতিয়া আচলতে এটা চেনেলৰ ব্যক্তিগত চেনেল এটাৰ লগত কাম কৰি আছোঁ আৰু এতিয়া বৰ্তমান যিহেতু পূজাৰ সময় গতিকে আমাৰ ইভেণ্টছ আছে ধেৰ এডৰ কাম আছে ইভেণ্টছ আছে হয়। তাৰ পাছত চাগে ডিচেম্বৰ মানত এখন চিনেমা আৰম্ভ কৰিম বাকী বেষ্ট উইচেছ থাকিল একদম, ভাল হয় thank you. আৰু বাকী আমাৰ কাৰণে দোৱা আশীৰ্বাদ কৰিব বা যাতে একদম, আগুৱাই যাব একদম, পাৰোঁ একদম, তাকে আশীৰ্বাদ কৰিছোঁ। তো গাইজ বাকী আপোনালোকে চাই থাকিব মই যিটো আছিল আজিৰ ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে কাষ্টমাৰৰ ভিৰ লাগি আছে যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব আকৌ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো আপোনাৰ সামৰণি কৰিছোঁ ধন্যবাদ জয় আই অসম